হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মানে অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা বনাব গৈছোঁ। মানে ভিডিঅ'টো এনেধৰণৰ, আজি মানে দেউতাৰ মোবাইলত এটা KBCৰ পৰা মানে মেছেজ এটা আহিছে, মানে 25 লাখ টকাৰ কি বোলে লটাৰী জিকিলে বুলি। প্ৰায় আপোনালোকে শুনি থাকে বা দেখি থাকে বা এনেকুৱা ধৰণৰ মানে ফ্ৰড হৈ থাকে, মানুহক ঠগি থাকে। এতিয়া ঠগামিটো আজি ইয়ালৈ আহিছে, এইটো মেছেজ কেনেকৈ আহিছে মই আপোনালোকক দেখাই আছোঁ। এতিয়া এইটো চাই লওক, KBCৰ পৰা এইটো মেছেজ আহিছে। মেছেজটো ভালকৈ দেখাই দিম বাৰু আপোনালোকক, লটাৰী কিমান লাগিছে, কিমান নম্বৰ, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। কেনেকৈ মানুহক ঠগে, পইচা লুটিবৰ কাৰণে কি যে বুদ্ধি মানুহে এপ্লাই কৰে, তাকে আপোনালোকক দেখাবলৈ গৈ আছোঁ। আহক তেতিয়াহ'লে মই দেখাই আছোঁ এতিয়া কেনেকৈ কি। প্ৰথমে আপোনাৰ নম্বৰটো চাই লওক, 9662537979। এই নম্বৰটোৰ পৰা মানে মেছেজ আহিছে। এয়া আপুনি চাই লওক, KBC অল ইণ্ডিয়া চিম কাৰ্ড লাকি ড্ৰ কম্পিটিশ্যন হৈছে। এতিয়া ইয়াৰ উইনিং এমাউণ্ট দেখাই আছে 25 লাখ টকা, দেখাইছেনে? এইখিনি দিছে আৰু এইখিনি মানে লটাৰী নম্বৰ আছে এয়া 555। আৰু কিছু অনলি কল টু হোৱাটছআপ, মানে অকল হোৱাটছআপতে কল কৰিব গৈছে। এই নাম্বাৰটো দিছে 848095 অনলি কল কৰিব গৈছে। আৰু এটা নম্বৰ দিছে 6395250448, এইটো দিছে নাম্বাৰ এটা। তাৰপৰা এটা মানে অডিঅ' ক্লিপ পঠাইছে, এইটো শুনকচোন, কি কয় আপোনালোকেও শুনি লওক। सर मैं व्हाट्सएप की तरफ से बात कर रहा हूँ, व्हाट्सएप के हेड ऑफिस से। व्हाट्सएप की तरफ से मैंने कॉल की है, व्हाट्सएप कस्टमर ऑफिसर बात कर रहा हूँ न्यू दिल्ली से। आप जो अपने मोबाइल सेल के अंदर व्हाट्सएप यूज़ कर रहे हो, इसी व्हाट्सएप के नंबर पे आपका लॉटरी लगा है, प्राइज़ लगा है 25 लाख का व्हाट्सएप की तरफ से। सर ये व्हाट्सएप की तरफ से आपका प्राइज़ विन हो चुका है। मैं आपको बताता चलूँ कि लॉटरी कैसे लगी है। सर ये इंटरनेशनल लकी ड्रॉ किया गया था 5 मुल्कों का, जैसे इंडिया, नेपाल, दुबई, यूनान और सऊदी अरब। इन 5 मुल्कों का लकी ड्रॉ किया गया था, जिसमें आपका नंबर इंडो रीजन में पहले नंबर पे व्हाट्सएप का नंबर 25 लाख का लॉटरी विन कर चुका है। ये 25 लाख का लॉटरी हासिल करने के लिए ये जो आपका लॉटरी है, ये पहुंच गया मुंबई के अंदर, मुंबई स्टेट बैंक ऑफ इंडिया में। वो ये जो मैंने आपको चेक लेटर सेंड किया है, इसके ऊपर आप देख लें, ये बैंक मैनेजर का नंबर है जो आपसे मुंबई से बात करेंगे, भारतीय स्टेट बैंक ऑफ इंडिया से, जिन्होंने आपका 25 लाख का लॉटरी आपको रिसीव करवाना है और बताना है कि लॉटरी किस तरीके से मिलेगी और कैसे मिलेगी। ये बैंक वाले का नंबर आपको सेंड कर दिया है। इस नंबर को आपने व्हाट्सएप में ऐड करना है, सेव करना है, और व्हाट्सएप में ऐड करके व्हाट्सएप से कॉल करना है। इनको बोलना है कि 25 लाख की लॉटरी लगी है, लॉटरी कैसे मिलेगी, आपको सारी इन्फॉर्मेशन सारी जानकर देंगे। ये मुंबई से बात करेंगे, स्टेट बैंक ऑफ इंडिया से, इन्होंने आपका पैसा आपको देना है। इस नंबर को सिर्फ आपने व्हाट्सएप में ऐड करके व्हाट्सएप से कॉल करना है, डायरेक्ट कॉल नहीं कर पाएंगे, क्योंकि लॉटरी व्हाट्सएप पे लगी तो व्हाट्सएप से कॉल करनी है आपने। व्हाट्सएप में ऐड करके व्हाट्सएप से कॉल करें। अगर आपसे ये लॉटरी नंबर पूछे तो ये ऊपर लॉटरी नंबर लिखा हुआ है, ये लॉटरी नंबर आपने इनको बता देना है। तो अभी आप जल्दी से व्हाट्सएप में ऐड करके कॉल कर ले, बैंक वाले आपका वेट कर रहे हैं। थैंक यू फॉर रीचिंग फॉर व्हाट्सएप। এতিয়া শুনিলে নহয় গোটেইখিনি। আপোনালোকে এতিয়া মানে শুনিলে ভইচ মেছেজটো কেনেকৈ পঠাইছে, মানে অকল অনলি মানে হোৱাটছআপতে কল কৰিব, বেলেগে কল কৰিব নোৱাৰিব বোলে। তাত কল কৰি চাম বাৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ কি কয়নো সেইখিনি, আপোনাক গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এনেদৰে মানে মানুহৰ ঠগি থাকে নে, এইবিলাকৰ পৰা নিজে সাৱধান হৈ থকাটো ভাল, নিজে সেইকাৰণে সাৱধান হৈ থাকিব। একে দেখাওঁ কি কয় এতিয়া, কলটা চাই থাকক আপোনালোকে। তেতিয়াহ'লে মই ফোন কল এটা লগাই আছোঁ, হোৱাটছআপতে কল এটা লগাই চাই আছোঁ কি কয়নো, তাৰ ৰিপ্লাই কি আহে, আপোনালোকে শুনি থাকিব। এতিয়া এইটো লগাই দিওঁ কলটো। ৰিচিভ কৰা দিনে তেওঁৰ পৰা ভালকৈ কথাখিনি বুজি ল'ব পাৰিলোঁ, কেনেকৈ পালোঁ। ৰিচিভ কৰ, জল্দি ৰিচিভ কৰিলে। বাবু এতিয়া আপোনালোকে দেখিলে হোৱাটছআপ কল কৰিলোঁ, কিন্তু তেওঁলোকে ৰিচিভ নকৰিলে। ৰিচিভ কৰা দিনে বা কথাখিনি ভালকৈ পাতি মানে কেনেকৈ কি আনি মানে সিহঁতৰ পৰা আনি জানকাৰীটো ল'ব পাৰিলোহেঁতেন।
তেওঁলোকে এনেদৰে মানে মানুহক প্ৰবঞ্চনা কৰি আহে। প্ৰায় মানুহৰ এনে প্ৰবঞ্চনা হৈ আহিছে আৰু মানে তেওঁলোকে এনেকৈ কৈ মানে ক'ব, ইমান ধুনীয়াকৈ কৈ দিব যে আপোনাৰ সঁচা লাগি যাব কথাবোৰ। তাৰপৰা আপোনাৰ পৰা OTP খুজিব বা কিবা একাউণ্ট নাম্বাৰ খুজিব, এনে বোলে আপোনাৰ আধাৰ কাৰ্ড খুজিব, পান কাৰ্ড খুজিব, পান কাৰ্ডৰ নাম্বাৰ ক'ব। আপুনি যদি দি দিয়ে তেতিয়াহ'লে আপোনাৰ কি কৰিব, পূৰা একাউণ্টটো মানে খালী কৰি দিব, হেক কৰি দিব। আপোনাৰ গমেই নাপাব যে আপোনাৰ একাউণ্টৰ পৰা পইচা পূৰা খালী কৰি দিলে। এনেদৰে মানে সিহঁতৰ কি হয়, সিহঁতৰ কোন জেগাৰ পৰা কয় আপোনালোকে গমো নাপাব। মানে এওঁলোকৰ কোনো একো ডিটেইল আপোনালোকৰ নাথাকিব, প্ৰমাণো নাথাকিব কোন জেগাৰ পৰা কেনেকৈ কৰিলে, কি কৰিলে। সেইটো কাৰণে সতৰ্ক হ'ব হ'ল। এনেধৰণৰ মেছেজবোৰ আপোনালোকে ইগন'ৰ কৰিব, মানে হেৰি কৰিব আৰু গুৰুত্ব নিদিব। আজিকালি দিনত কোনো পইচা এনেই ফ্ৰীকৈ নিদিয়ে, সেইটো গম পাইছে আৰু আজিকালি প্ৰবঞ্চনা বহুত বেছি হ'ল। মানুহে কেনেকৈ প্ৰবঞ্চনা কৰি ঠগি মানুহক মানে পইচা ল'ব লাগে সেইটোৱে জানে। সেইটো কাৰণে সতৰ্ক হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইটোৱে মেছেজ দিব বিচাৰি যে আপোনালোকে নিজকে চিকিউৰ কৰি ৰাখিব, নিজে সতৰ্ক হৈ থাকিব। যিকোনো বস্তু কোনোবাই কিবা এটা কৰিলে বোলে এনেকৈ পালোঁ বুলি কোনোবাই মেছেজ দিলে বোলে আপোনালোকে সেইটোৰ প্ৰতি মানে ভুল নাযাব। এইটোকে ক'লোঁ, আপোনাৰ সাঁচতীয়া ধনখিনি মানে কষ্ট কৰি উপাৰ্জন কৰা পইচাখিনি আপোনালোকে সযতনে ৰাখিব বুলি ভাবিলোঁ আৰু ইয়াৰ জৰিয়তে এইটোৱে মেছেজ দিলোঁ। আপোনালোকে সতৰ্ক হৈ থাকিব, আনক মানে সুবিধাটো নিদিব আৰু এইখিনি কৰিবৰ কাৰণে। পইচা ইনকাম কৰা ইমান সহজ কথা নহয় আজিৰ যুগত। সেইটো কাৰণে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অন্য মানুহেও জানে এনেকুৱা ধৰণৰ হৈ থাকে বুলি। যিবিলাকে তেওঁলোকেও এই ভিডিঅ'টোৰ জৰিয়তে জানে, দেখে, বুজে। সেইটোকে মই কামনা কৰিলোঁ আৰু। থেংক ইউ, ধন্যবাদ।